দীপামণিৰ ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ আৰু এয়া যে দেখিছে এইখন আগৰতলাৰ এখন ৰেষ্টুৰেণ্ট নাম হৈছে সোনাতৰি। Hello guys, আজি মাঘৰ বাৰ্থডে আছে সেইকাৰণে আমি আগৰতলা হোটেল সোনাতৰিলৈ আহিছোঁ। আমি ইয়াত খাম মাঘৰ বাৰ্থডে পাৰ্টি আমি ইয়াতে খাইছোঁ। আমি আহিছোঁ আগৰতলাৰ সোনাতৰি বুলি এখন ৰেষ্টুৰেণ্টত। ইয়াতে আজি কিবাকিবি খাম আৰু আপোনালোকক দেখুৱাই যাম। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ৰেষ্টুৰেণ্টত আছোঁ। খানা অৰ্ডাৰ কৰিলে আৰু পাপাই মা এফালে আছে। ধনুৱে একদম মানে খুৱাবলৈ লৈ আহিছে মোক আজি। তাই মানে আজি সোনাতৰি আহিছে আগৰতলাৰ। তাই মাকৰ মানে বাৰ্থডে আৰু চেলিব্ৰেট কৰিবই আৰু তাৰমানে মোৰ ছোৱালীজনী সেইকাৰণে মই মানে মাঘৰ বাৰ্থডেটো মই পুৰি উইচ কৰিবলৈ বিচাৰিছোঁ। মাঘৰ গিফ্টটো পুৰি কৰিবলৈ বিচাৰিছোঁ মই। এয়া পাপাও আহিছে। পাপাও এখন হেৰি কৰিবলৈ আহিছে আৰু পাপাৰ চেলিব্ৰেট কৰিবলৈ আহিছে। সেইকাৰণে আমি দুয়োটাই মিলি মানে মাক ছাৰপ্ৰাইজ কৰিলোঁ, হয় নাই? আজি সোনাতৰি ৰেষ্টুৰেণ্টত আছোঁ। এতিয়া পাপাই অৰ্ডাৰ কৰিলে, তাৰপৰা এতিয়া বনাই আছে, দিবই আৰু এতিয়া। আমাৰ এতিয়া চুপ আহি গ'ল। কোনটো মোৰ? অঁ দিয়ক। এইটো ধনুৰ চুপ, আৰু এইটো মোৰ চুপ। এইটো কাৰ চুপ? কোনটো ধনুৰ? এইটো ধনুৰ? অ'কে, ধন লোৱা। এইটো তোমাৰ চুপ। আৰু এয়া বেবী কৰ্ণ লৈছোঁ চুপৰ লগত খাবলৈ। বিৰাট টেষ্টি। আৰু পুৰা জ্বলা টেষ্টি হয় কিন্তু। মানে মোৰ ভাগৰ জ্বলা লগা নাই, মোৰ ভাগৰ গৰম বিৰাট জ্বলা আৰু এতিয়া চুপ আৰু বেবীকৰ্ণ খাই ল'লোঁ আৰু আহি আছে কিবাকিবি। এয়া আহি গ'ল পোলাও আৰু লগত আছে চিকেন বাটাৰ মছলা। এয়া চিকেন বাটাৰ মছলা আৰু চালাড। বাছ সিমানেই আৰু আইটেম দেই, বেছি নাই। আইটেম অলৰেডি চুপ খাই পেট ভৰিয়ে গ'ল ন? গৰম নে ভাতটো মানে আমি খাবলৈ লৈছোঁ এতিয়া। আৰু এয়া আৰু চিম্পুল বাৰ্থডে বুলি অলপমান ওলাই অহা হ'ল আৰু সেয়াই। এতিয়া খাওঁ আমি। এতিয়া আমাৰ অলৰেডি খোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। খাই মেলি হৈ গ'ল। সোনাতৰিৰ পৰা খাই মেলি ঘূৰি আহোঁতে এটা কেক লৈ আহিলোঁ আৰু কেকটো এতিয়া কাটিবৰ কাৰণে যা যোগাৰ চলাই আছোঁ। এতিয়া কেকটো কাটিম আৰু।
তো এতিয়া আমাৰ কেক কটা হৈ গ'ল বাৰ্থডে ইমানেই আছিলে আৰু চিম্পুলকৈ